নমস্কাৰ। আজি বনাব লৈছোঁ গাহৰিৰ সৈতে ঔটেঙা বইল। ৰেচিপিটো অকণমান বেলেগ ধৰণে বনাম, কেনেকুৱানো হয় আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে আমাৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মাংসখিনি প্ৰায় পানীকণ শেষ হোৱালৈকে বইল কৰি লওঁ, পানীকণ শুকাই যোৱালৈকে। পানীটো প্ৰায় 50% শুকাই গৈছে আৰু পানীটো আৰু অলপ শুকাই যোৱাৰ পিছতে বাকীখিনি বস্তু দিয়া আৰম্ভ কৰিম। এতিয়া টেঙাটো প্ৰায় সিজিছে, আলুখিনি দি দিম। এতিয়া আলু 4-5 টুকুৰামান কাটি লৈছিলোঁ। এই পানীটো সম্পূৰ্ণকৈ শুকুৱাই লৈ নেক্সট প্ৰচেছ আপোনালোকক দেখাই আছোঁ। পানীটো প্ৰায় নাইকিয়া হৈছেগৈ। মাছৰ পৰা যিটো তেলটো ওলাব, তাৰপিছত বাকীখিনি মা মছলা আৰম্ভ কৰিম। মা মছলা মানে মছলা তেনেকৈ একো নিদিয়ে, মছলা নিদিওঁৱেই টেঙাত। আদা, নহৰু, পিঁয়াজ দিম আৰু অকণমান পানী শুকালে তাৰপিছতে পিঁয়াজখিনি দি দিম। পানী সম্পূৰ্ণৰূপে শুকাই গৈছে। এতিয়া ইয়াত পিঁয়াজখিনি দি মাংসৰ পৰা তেল ওলোৱালৈকে অলপ ভাজি ল'ম। মাংসৰ পৰা তেলটো ওলিয়াব লাগে, ধুনীয়াকৈ ঢাকনা মাৰি 5 মিনিটমান ৰাখি দিম। 2টা মিডিয়াম চাইজৰ বিলাহী এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আদা, নহৰু আৰু শুকান জলকীয়া পিচি লৈছিলোঁ, এতিয়া সেইখিনি দি দিম। ঔটেঙা সিজি পূৰা ফাৰ হৈ গ'ল। মান ধনিয়া পাত অলপ মিহিকৈ কাটি দি দিছোঁ। মাংস প্ৰায় হৈ গৈছে, 2-3 মিনিটত নমাই দিব পৰা হ'ব। ঔটেঙা যদি থুপথুপীয়া হৈ থাকিব লাগে, ঔটেঙা চিন নাইকিয়া হৈ যাব।
মাংস ৰেডি এতিয়া ভাত খাব লাগে খাব লাগে ন ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে আৰু মাংস বনোৱাটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে কেনেকৈ বনায় ঔটেঙা দি বইল বনালে ঔটেঙাৰ সৈতে গাহৰি মাংসৰ জোলকণ সঁচাই বৰ ধুনীয়া হৈছে খাবৰ কাৰণে আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাব নিশ্চয় ভাল পাব খাই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ